চীনা বৰাৰ মৃত্যু হোৱা নাই। সুস্থ শৰীৰে আছে চীনা বৰা। হত্যাকাণ্ডৰ 9 বছৰৰ পিছত প্ৰধান অভিযুক্ত তথা চীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে CBI-লৈ দিয়া এক পত্ৰত কৰিছে এই চাঞ্চল্যকৰ দাবী। 2012 চীনা বৰা হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মূল। চীনা বৰাৰ মৃত্যু হোৱা নাই, সুস্থ শৰীৰে কাশ্মীৰত আছে চীনা। 9 বছৰ পূৰ্বে সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা চীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে CBI-লৈ দিয়া পত্ৰত এই বিস্ফোৰক দাবী কৰিছে। 2012 চনত সংঘটিত এই হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্ৰাক্তন স্বামী আৰু গাড়ী চালকৰ সহযোগত ইন্দ্ৰাণীয়ে নিজ কন্যাক হত্যা কৰি নিৰ্জনস্থানত পুতি থৈছিল মৃতদেহ। 3 বছৰ পাছত পোহৰলৈ আহিছিল হত্যাকাণ্ডৰ তথ্য। তেতিয়াৰে পৰা কাৰাগাৰত আছে হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী। কেইদিনমান পূৰ্বে জেলত ইন্দ্ৰাণীক দেখা কৰিবলৈ অহা এগৰাকী মহিলাই দিছিল চীনাৰ শেহতীয়া সম্ভেদ। কাশ্মীৰত চীনাক দেখা পোৱা বুলি জনাইছিল মহিলাগৰাকীয়ে। এই সকলোবোৰ তথ্য অৱগত কৰি CBI-ৰ ডিৰেক্টৰলৈ পত্ৰ লিখিছে ইন্দ্ৰাণী মুখাৰ্জীয়ে। কাশ্মীৰলৈ গৈ চীনাৰ সন্ধান উলিওৱাৰ বাবেও CBI-ক অনুৰোধ জনাইছে। ডিৰেক্টৰলৈ চিঠি লিখাৰ লগতে CBI-ৰ বিশেষ আদালতকো জনাইছে আবেদন। কিন্তু কিমান সত্য ইন্দ্ৰাণী মুখাৰ্জীৰ দাবী? ইন্দ্ৰাণী মুখাৰ্জীৰ চিঠিৰ প্ৰতি সঁহাৰি দিবনে CBI? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।